আনো দে নহয় এই যে খবৰ লাগে মনে মনে উঠাই দিবলৈ ঐ ইমান দে ভিডিঅ' কৰিলে ভিডিঅ'টো অকে নকৰিলো মত খাই মনখন থাকে না নমস্কাৰ বন্ধুসকল মোৰ অন্য এটি ভিডিঅ' সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোক সকলোৰে নতুন বছৰ কেনেদৰে উদযাপন কৰিলে জনাবচোন দেই মোক আৰু মই কেনেদৰে উদযাপন কৰিলোঁ মানে কেনেদৰে মানে খানা খালোঁ কাৰ লগত খানা খালোঁ এইবিলাক দেখাম আজি আপোনালোকক তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকক কিমান ফূৰ্তি কৰিলোঁ শেষলৈকে চালে গম পাব তো চাই থাকক এইফালে সকলোৱে লগ লাগি চব্জি কাটিলোঁ আৰু তাৰ মাজতে এটা আমি লগতে দিহানাম শিকি আছিলোঁ তাতে কাৰণ আমাৰ মাজুলীৰ সত্ৰত আউনীআটী সত্ৰত 10,000 নামতি একেলগে দিহানাম পৰিৱেশন কৰিব তাৰ কাৰণে আমি আখৰা কৰি আছিলোঁ আৰু লগতে খানাৰ কাৰণে আমি যা যোগাৰ কৰিলোঁ এইফালে আমি সকলোৱে লগ লাগি চব্জি সোনকালে কাটি লৈছোঁ কাৰণ দিনবোৰে কৰা সমান নহয় সেইকাৰণে কি ক'ব উপায় নাই মোৰ ভিডিঅ'বিলাক দিয়া সদায় দেৰিয়ে হয় আপোনালোকে যিসকলে মোৰ ভিডিঅ'বিলাক চাই থাকে তেওঁলোকে গম পায় ভিডিঅ' দিবলৈ মোৰ বহুত মানে কি ক'ম আৰু এডিট কৰোঁতে মানে বহুত এলাহ লাগে কিন্তু নিদিলেও নহয় আপোনালোকৰ কাৰণে ভিডিঅ' আগবঢ়াওঁ তাৰ কাৰণে অলপ কষ্ট কৰি দিওঁ আৰু আপোনালোকে লাইক কমেণ্ট কৰি যাবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু এইফালে আহিলোঁ আমি চাহৰ জুতি ল'বলৈ আৰু এইফালে আমাৰ বাইদেউ খাই আছে পূৰা আৰু তাৰ পিছতে চাহৰ জুতি লৈ আমি লাগি গ'লোঁ খানা বনোৱাত এইফালে আপাই মই লগ লাগি ডিমৰ বাকলি গুচাই আছোঁ কাৰণ যিসকলে মাংস নাখায় তেওঁৰ কাৰণে ডিম দম বনাব আৰু এইফালে বৌয়ে মই চালাড বনাই আছোঁ আৰু চব্জি কিবা কিবি কাটি আছোঁ আৰু এইফালে হৈছে আমাৰ মেইন ৰান্ধনি পূৰা বনোৱাত লাগি আছে এইফালে ভাত হৈয়ে গ'ল আৰু এতিয়া বনাব বাকী আছে চব্জি দালি আৰু কিবা কিবি তেনেকুৱাকৈ মানে আৰু কি খানা হয় চাই থাকিব এইফালে হৈছে দৰ্শকবৃন্দ যিসকলে আমাৰ খানাখন আয়োজন কৰিছে মেইন মানুহ দুজন এই দুজন দেই আৰু এইফালে পোৱালি আৰু এইফালে আমাৰ খানা ৰেডি হৈ গ'ল আৰু এইবাৰ হৈছে খোৱাৰ পাল তো প্ৰথমে সৰু ল'ৰা ছোৱালীখিনিক দি লোৱা হ'ল আৰু তাৰপিছতে আমি পূৰা খাব লাগিব আৰু এইবাৰ হৈছে আমাৰ পাল আৰু খানা আমাৰ সৰু সুৰাকৈ এনেকুৱাকৈ আৰু দেই মানে লাগিলে খানা যিয়ে নহওক কিন্তু ফূৰ্তি যে কৰিছোঁ সেইটোৱে মেইন এইফালে চাওক বৌহঁতি কেনেকুৱা নাচিছে মানে পূৰা ফূৰ্তি আৰু মই বাৰু ইমান ভালকৈ নাচিব নাজানো তথাপিও অলপ নাচি দিলোঁ আৰু বৌহঁতি যেতিয়া নেকি জোৰ কৰি নাচিব মাতিলে আৰু যেতিয়া নেকি নতুন বছৰ বুলি ফূৰ্তি কৰিব আহিছোঁ অলপ ননচাকৈ থাকিব পাৰি নাই কি কয় আৰু আচলতে ফাৰ্ষ্টত আমি পাৰ্টি খাইছিলোঁ কিন্তু মোৰ চাওক আজি কেই তাৰিখ হৈ গ'ল ইমানেই মানে মই ভইচ দিবৰ কাৰণে ইমানেই এলাহ লাগে কি ক'ম আৰু কিন্তু কি জানেনে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই আৰু আপোনালোকৰ কাৰণে যেনেকৈ হ'লেও মই মানে ভিডিঅ'টো এডিট কৰি বা ভইচটো দি মেলি আপোনালোকলৈ পঠাওঁ তো আপোনালোকৰ মৰম পাই বহুত ভাল লাগে আৰু এনেদৰে মোক মৰম দি যাব বুলি আশা ৰাখিলোঁ লগতে শেহতীয়াকৈ হ'লেও সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ ভগৱানে সকলোৱে মনৰ আশা পূৰণ কৰক নতুন বছৰত যাতে নতুন ভাল খবৰ আহক সকলোৰে